এতিয়া শিৱ পূজা যিসকলে কৰে 5টা বস্তু তেওঁলোকে সম্পূৰ্ণ পায় দে বা পায়। সেইকাৰণে এই পৃথিৱীটোত 95% মানুহে শিৱ পূজা কৰে। বৰ গুৰুত্বপূৰ্ণ কথা। বোলে কিয় পূজা কৰে? এই সংসাৰত 95% মানুহে শিৱ পূজা কৰে আৰু হৰিভকত মাত্ৰ 5% আছে দেই। 5% মানুহে মানে ভগৱানৰ ভক্তি কৰে। কাৰণ ভগৱানে নিজেই কৈছে, যি কৰে মোক আখ তাকো কৰোঁ মই সৰ্ব নাখ। ভকতৰ আকৌ সৰ্ব নাশ কৰে। সেইকাৰণে কেতিয়াবা ভগৱন্তই নিজেই কৈছে, যি মোৰ নাম লয় দেই, মোক বেছিকৈ সেৱা কৰে, এইটো 10ম স্কন্ধত আছে এই ৰহস্যটো। ভগৱানে কৈছে মই তাৰ পৰীক্ষা ল'ম, ঢেৰ পৰীক্ষা ল'ব, আপোনালোকৰো ল'ব আমাৰো ল'ব দে বাপাই। ভগৱান কৃষ্ণই কৈছে যুধিষ্ঠিক, এই ৰাম শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ ভকতি। ভগৱানে কৈছে যুধিষ্ঠিৰ, ৰাজসুই যজ্ঞত আছে এইটো শ্লোকটো। বোলে ধন থাকে মানে তাৰ সৰয় সৰ্বক্ষণ, নিৰ্ধন দেখিলে তাক তেজৈ বন্ধুজন, ধন নাখে একতাৰ ভৈলা মহা দুখ, বান্ধৱতে জিলে আর ভৈলা মহা সুখ, বন্ধু স্নেহে ধন পুন আর জীবাক যায়, তাক মই নাশ কৰোঁ পৰম কৃপায়। ভগৱান কৃষ্ণৰ ভক্তি কৰাৰ লগে লগে মানে ভগৱানে কৈছে মই আৰু 3টা পৰীক্ষা ল'ম। সেইকাৰণে বহুতে মানে ভগৱান ভক্তি নকৰে, কৃষ্ণ ভক্তিটো নকৰে, শিৱকে পূজা কৰে। কাৰণ শিৱক প্ৰত্যেকটা বস্তু পটককৈ দি দিয়ে। শিৱৰ আন এটা নাম হৈছে আশীতোষ। মহাদেৱক চবে পূজা কৰে। শিৱক যদি বোলে ভালকৈ শিৱলিংগত যদি পানী চানী ঢালে, গাখীৰ চাখীৰ ঢালে, তেতিয়া শিৱই মানে ঢেৰেংকৈ আহি কিনি তাক ঢেৰেংকৈ এটা আশীৰ্বাদ দি দিয়ে। যদি ল'ৰা এটা নাথাকে ল'ৰা এটা দি দিব, ছোৱালী এটা নাথাকে ছোৱালী এজন দি দিব। ঢেৰেংকৈ আহি কিনি মানে এইখিনি বস্তু বোলে কাৰোবাৰ যদি বোলে আসাম টাইপ ঘৰ আছে, তাক যদি RCC বিল্ডিং এটা লাগে, আমাৰ বাপক অচিত্য বাপক যদি শিৱ পূজা কৰে, ভগৱানে ভাবিব ই যেতিয়া মোৰ পূজা কৰিছে আসাম টাইপৰ ঘৰত কিমান দিন থাকিব। বোলে এই বছৰ তাৰ আসাম টাইপৰ ঘৰত আছে যেতিয়া, বোলে ঢেৰেংকৈ আশীৰ্বাদ এটা দি দিওঁ, বোলে RCCটো হৈ যাওক। তো এইমতে মানে ঘণ্টা কৰ্ণক চব বস্তু দি দিলে শিৱই দেই। ঐশ্বৰ্য বিভূতি যশ মান আৰু কীৰ্তিটোও থাকি যাব। শিৱ ভক্তৰ কীৰ্তিও থাকে, বহুত দিনলৈকে গুণ গৰিমা সকলোৱে গাই থাকে শিৱ ভকতৰ দেই। যেনেকৈ শংকৰাচাৰ্য শিৱৰ ভকত আছিল দেই, আজিলৈকে শংকৰাচাৰ্যৰ কীৰ্তিটো গাই আছে, বহুতে গাইছে নাই? তো গতিকে শিৱ নিন্দা নকৰিব আকৌ, সেই বুলি আমি শিৱ নিন্দাও কৰিব পাপ। আমি আগতো কৈছোঁ সাৱধান, শিৱৰ নিন্দা ভগৱানৰ নিন্দা, কাৰণ পৰম বৈষ্ণৱ। ভাগৱতৰ 12 স্কন্ধতে আছে, বৈষ্ণৱম নামম বোলে শম্ভু, বৈষ্ণৱম নামম শম্ভু। যেনেকৈ গংগাৰ ভিতৰত এই নদীৰ ভিতৰত শ্ৰেষ্ঠ গংগা, তেনেকৈ বৈষ্ণৱৰ ভিতৰত পৰম বৈষ্ণৱ হৈছে শিৱ। সেইকাৰণে শিৱৰ ওচৰত 5টা বস্তু আছে। শিৱই মানে ঢেৰেং 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 দিয়ে থাকিব মানে। সেইকাৰণে শিৱক বহুত মানুহে পূজা কৰে। এতিয়া শাওণ মাহ আহিছে নহয়, হয়নে বাৰু? শাওণ মাহ আহিছে যেতিয়া শিৱ পূজা কৰিছে, মানুহবিলাকৰ কামনা বাসনা ঢেৰ আছে, বহুতৰ কামনা আছে। যে কাৰোবাৰ যদি বিয়া হোৱা নাই, আৰু গাভৰু ছোৱালীবিলাকেতো বেছিকৈ পূজা কৰে শিৱ পূজা, হয়নে বাৰু? এনেকুৱা কিবা এটা কামাৰ লৈ কিনি যায় জল চলাবৰ কাৰণে, দূৰ দূৰ জেগা শিৱ থানৰবিলাকত যায়। আৰু সেই গাভৰু ছোৱালীবিলাকে ৰাতিপুৱা মানে শুই উঠি 3টামান বজাতে শিৱ জল চলাবলৈ যায়, মানে পানী ঢালিবলৈ যায়। তেওঁলোকেও গাভৰু ছোৱালীবিলাক ভাবে ভাল ভাল পত্তি পাম বুলি ভাবে, লাষ্টত কিন্তু উপায় নাই, শিৱৰ নিচিনা এটা ভাঙৰিয়া আৰু মদাহিয়া পাই যায়। অ হৰি অ ৰাম। কাৰণ শিৱ দেখে আপোনালোক, বোলে শিৱৰটো কাম ধান্দাটো আপোনালোকে জানেই যে শিৱ সঁচাই ভাং খায় না মিছাই ভাং খায়। তো এই কথাটো, এই তত্ত্বটোও বহুতে বুজা নাপায়। কিন্তু আমাৰ গুৰুজনাই কীৰ্তনত কৈছে ভাঙোৰা গোহাঁই, ভাঙোৰা গোহাঁই বুলি কৈছে। যেতিয়া ভাং নিশ্চয় শিৱ খায়, বা কোনোবা এটা সময়ত খাইছিলে, এতিয়া নাখায়, বা কোনোবা এটা সময়ত খাবও পাৰে। আৰু সেইকাৰণে ভাং শিৱক দিওঁ। কাল ভৈৰৱ নামৰ
গতিকে এইটো শিৱ আৰু শিৱৰ ভকতৰ কথা, আমাৰ লগত তাত টাং উৰাবলৈ দৰকাৰো নাই। বাৰু এটা কথা আমি কৈছোঁ যে শিৱ নিন্দা হৈছে মহা অপৰাধ। এতিয়া আমি এই ঘণ্টাকৰ্ণৰ কথাটো কওঁ। ঘণ্টাকৰ্ণৰ ঐশ্বৰ্য বিভূতি যশ মান আৰু কীৰ্তি সব হৈ গ'ল, ধন সম্পত্তি সব হৈ গ'ল। কিন্তু ঘণ্টাকৰ্ণই এদিন শিৱক লগ পালে, প্ৰভু এটা কথা হ'ল। বোলে কি হ'ল? বোলে প্ৰভু মোক এতিয়া মুক্তি লাগে। ঘণ্টাকৰ্ণই কৈছে শিৱক। তো শিৱই কৈছে যে মুক্তিটো মই দিব নোৱাৰোঁ নহয়। বোলে আপুনি মুক্তি দিব নোৱাৰে? বোলে আপুনিতো মোক সব দি দিলে, ধন জন জীৱন যৌৱন ঐশ্বৰ্য বিভূতি যশ মান কীৰ্তি সব দি দিলে। বোলে মুক্তি কোনে দিব তেনেহ'লে? বোলে মুক্তিটো মাধৱেহে দিব পাৰে, কৃষ্ণহে দিব পাৰে। তেতিয়া ঘণ্টাকৰ্ণ কৈছে বোলে আজিৰ পৰা আৰু তোৰ পূজা বন্ধ। বোলে অ হৰি অ ৰাম, বোলে তই যদি মুক্তিয়ে দিব নোৱাৰ তেনেহ'লে তোৰ পূজা কৰি কিটো লাভ আছে? বোলে মাধৱৰ পূজা কৰাই ভাল। সেইকাৰণে তেওঁ কি কৰিলে, শিৱ ভক্তিটো এৰি ভগৱানৰ ভক্তিত লাগি গ'ল। বাপ আইসকল, ইয়াৰ পৰা আমি ৰহস্য এটা বুজিব পাৰিম। এই কথাটো ইয়াত ক'ব পদবন্ধে। কাহিনী উপকাহিনী বহুতেই আছিল, কৈ যাম বুলি ভাবিছিলোঁ, কিন্তু গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা আকৌ আহিব লাগিব। মাজুলীত মোক খুব কমেই মাতে আপোনালোক, কিন্তু এইবাৰ মাতিব বুলি আশা ৰাখিছোঁ। আপোনালোকক অকণমান দিগদাৰি দিব লাগিব। খালি আমি বাপৰ মানে অনুৰোধত এইবাৰ সতি আমাৰ বাপো মাতিছিলে। এবাৰ আমি 4বাৰমান আহিছোঁ বাৰু মাজুলীলৈ, কিন্তু এইবাৰ আৰু আহাৰ মানে এটা কামনা আছে। ঠাণ্ডা দিনত আহিম, খালি বহুত পানীও হৈছে এতিয়া। শিৱৰ কথা বহুত কৈছোঁ। বোলে শিৱ বোলে যদি এনেকুৱা ঘূৰাই দিয়ে তেতিয়া বোলে জাহাজটোকে অ হৰি অ ৰাম। গতিকে সংঘাৰকাৰী শিৱৰ কথাও বেছিকৈ কৈ নাথাকাই ভাল, হয়নে বাৰু? কাৰণ শিৱকো আমি ইয়াৰ পৰা সেৱা জনাইছোঁ, সন্মান কৰিব লাগিব। চবকে, যিমান দেৱ দেৱী আছে, আপোনাৰ ঘৰ যদি ৰাতিপুৱাই শিৱ ওলাই যায় পাৰ্বতীৰ লগত, আপুনিতো তেওঁক প্ৰণাম কৰিব লাগিব। যেনেকৈ শিৱই এবাৰ বৈকুণ্ঠলৈ গৈছিল, সন্মান সহকাৰে শিৱক তেওঁ ভগৱানে নিজে স্থান দিছে, ধুনীয়াকৈ খুৱাই বোৱাই। শিৱই সুধিছে শিৱক, তুমি কি কাৰণে আহিলা? কহিও গোসাঁই তেতিয়া ক'লে যে মোহিনী ৰূপটো চাবৰ কাৰণে অলপ ইচ্ছা হ'ল প্ৰভু, বোলে মোহিনী ৰূপটো চাবলৈ আহিলোঁ। তেতিয়া ভগৱন্তই কৈছে যে তুমিতো মহাযোগী, বোলে মোহিনী ৰূপটো কিয় চাব লাগে তুমি? বোলে মোহিনী ৰূপটো মই লওঁতে তই ক'ত আছিলি সুধিছে। তে শিৱই ক'লে যে প্ৰভু আপুনি বোলে এই মোক দায়িত্ব এটা দিলে নহয়, যে যেতিয়া বোলে অমৃত মন্থন কৰি আছিলে তেতিয়া বোলে বিষ ওলাইছিলে প্ৰথমে, হয়নে? বিষ ওলাইছিলে, তো এই বিষটো বোলে পান কৰিবৰ কাৰণে মোক সুবিধাটো দিলে। তো সেই বিষ পান কৰি মই বোলে অকণমান অচেতন হৈ থাকিলোঁ, হা। আৰু হৃদয়ত মাধৱ আছে, বিষটো ভিতৰলৈও যাব নিদিলোঁ। আৰু বাহিৰতো যদি বিষটো মই এৰি দিলোঁহেঁতেন, গোটেই জগতখন মৰি থাকিলেহেঁতেন, শেষ হৈ গ'লহেঁতেন। সেইকাৰণে প্ৰভু মই কণ্ঠতে ধাৰণ কৰিলোঁ, আৰু মোৰ নামো আপুনিয়ে দিলে নীলকণ্ঠ বুলি। আৰু ভিতৰত আপুনি হৃদয়ত মাধৱ আছে, আপুনি যিহেতু আছে, ভিতৰেৰে পেটৰ ভিতৰে যদি বিষটো লৈ গ'লোহেঁতেন তেতিয়া আপুনিও কষ্ট পালেহেঁতেন। গতিকে সেই নাৰায়ণ মই কণ্ঠতে ধাৰণ কৰিলোঁ, কিন্তু অচেতন হৈ গ'লোঁ। আৰু তোমাৰ মোহিনী ৰূপটো বোলে মিষ্টেক হৈ গ'ল, মোহিনী ৰূপটো চাবলৈ আহিছোঁ, পাৰ্বতীক লগত লৈ আহিছোঁ। তেতিয়া ভগৱন্তই কৈছে তুমি বোলে মোহিনী ৰূপটো কিয় চাব লাগে? যে প্ৰভু মোহিনী ৰূপটো মোক অকণমান কৃপা কৰি আপুনি দেখাই দিব লাগিব। তো ভগৱানে কৈছে ঠিক আছে, অ'কে, মই তোমাক মোহিনী ৰূপটো দেখাই দিম। বৈকুণ্ঠতেই কি কৰিলে ভগৱন্ত, ফুল ফুলনি গছ গছনি তৰুলতা সকলোকে বৈকুণ্ঠটোক সংকল্পৰ যোগেদি হটাই তাত জাতিষ্কাৰ কৰি বৰ সুন্দৰ বননি এটা বনাই দিলে ভগৱান। আৰু ভগৱন্ত মোহিনী ৰূপ লৈ ল'লে। মোহিনী ৰূপ লোৱাৰ লগে লগে আপোনালোক জানে যে ভগৱান কৃষ্ণ কিমান ধুনীয়া। কেনেবাকৈ যদি নাৰীৰ ৰূপ লয় তো আৰু কিমান ধুনীয়া হ'ব। মোৰ প্ৰভু কৃষ্ণ কিমান ধুনীয়া, নীল নিভম নীলামণিৰ টুকুৰা, ইমান ধুনীয়া ৰূপ। ভগৱন্তৰ ইমান ৰূপটো চাই কিনি দেৱাদিদেৱ মহাদেৱ ব্ৰহ্মাকে আদি কৰি প্ৰমুখ্য দেৱতাসকল বিমানৰ পৰা ঢলি ঢলি পৰি যায়, ইমান সুন্দৰ ৰূপ। আৰু কেনেবাকৈ যদি নাৰী ৰূপ লৈ লয় তো গমেই পাব আপোনালোক কি হ'ব। আৰু নাৰী ৰূপ লৈ লোৱাৰ লগে লগে শিৱই মানে পাৰ্বতীকো পাহৰি গ'ল, মোহিনীৰ পিছে পিছে দৌৰ মাৰিছে। এইটো অষ্টম স্কন্ধ ভাগৱতত আছে, আপোনালোক পাইছে, হয়নে বাৰু? তাৰপিছত কৈছে মানে সেই
মোহিনী ৰূপ ভগৱান কৃষ্ণক পাবৰ কাৰণে আলিংগন কৰিবলৈ চেষ্টা কৰিছে। ভগৱানক মিচিক মিচিককৈ হাঁহিছে যে শিৱৰো এটা অৱস্থাৰ উপায়টো নাই। আৰু কৈছে, যেতিয়া শিৱই কৈছে যে হে নাৰী, মই তোমাক অৰ্ধাংগিনী বনাম, তো ভগৱানে কৈছে অৰ্ধাংগিনী অলৰেডি তোমাৰ আছেই দেখোন, মোক অৰ্ধাংগিনী কিয় বনাব বিচাৰিছে? ভগৱানে কৈছে দেই, নাৰীৰূপী ভগৱান, অৰ্ধাংগিনীটো তোমাৰ আছে, বোলে মোক কিয় অৰ্ধাংগিনী বনাব বিচাৰিছা? বোলে নহয়, বোলে আজিৰ পৰা পাৰ্বতীক তোমাৰ দাসী বনাই দিম। এইটো ভাগৱতত আছে, আপোনালোক পঢ়িব। পাৰ্বতীক দাসী বনাই দিম, তথাপিও তোমাক পাটৰাণী বনাম বুলি কৈছে। অ হৰি, ভগৱানে কৈছে কি ৰকম মানুহ ৰে, বুজি পাইছে নে? পাটৰাণী বনাম তোমাক বুলি কৈছে। তো ভগৱানে বেছিকৈ হাঁহিছে যে শিৱৰে যদি এনেকুৱা, মোৰ মায়াত কোনো বাচিব নোৱাৰে। বাপাইসকল, গীতাতে তত্ত্বটো আছে, দৈবী এইচা গুণময়ী মম মায়া দূৰত্বয়া, মোৰ মায়াটো বহুত দুষ্কৰ, মোৰ মায়াৰ পৰা কোনো বাচিব নোৱাৰে। কোনে বাচিব পাৰিব? মা মেব প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে, যোনে মোৰ ওচৰত কায় বাক্য মানে শৰণ লয়, আশ্ৰয় লয়, সেইজনে মোৰ মায়াৰ পৰা বাচিব পাৰে। গতিকে ইয়াত কৈছে শিৱই লাষ্টত, ভগৱানে এইখিনি কথা আমি বেছিকৈ নকওঁ, আপোনালোক পঢ়িলে গম পাই যাব, পাঠ কৰিলে। তাৰপিছতে শিৱই যেতিয়া চাৰিওফালৰ পৰা পৰাস্ত হৈছে, তেতিয়া ভগৱানে দেখি দুখ লাগিলে যে এতিয়া শিৱক অকণমান কৃপা কৰিব লাগিব। শিৱই প্ৰাৰ্থনা কৰিছে, হে ৰাম মহাযুগ বলে শুদ্ধ কৰি আছো কায়, ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া। তোমাৰ মায়াই কি কৰিব? বোলে গোটেইটোত মই ব্ৰহ্মময় দেখো। তো ভগৱানে কৈছে যে ঠিক আছে, অ'কে, তোৰ চাৰ্জিকেল চিকিৎসাটো মই কৰিছোঁ ৰ'বা। আৰু ভগৱান নাৰী ৰূপ লৈ কিনি অহংকাৰ শূন্য কৰিলে, ভকতৰ কৃপা কৰিলে, আৰু শিৱক নাৰী ভেগ ধৰি গোটেইটো অৱস্থা ব্যৱস্থা কৰি পেলালে। তাৰপিছত কি হ'ল? শিৱই প্ৰাৰ্থনা কৰিছে কি বুলি? বোলে কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গুটি। এইটো শিৱৰ প্ৰাৰ্থনা। কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গুটি। মই এটা ৰুদ্ৰৰ গুটি মাত্ৰ। যি কেৰাহীকে চালে, ভগৱান কৃষ্ণ যদি কেৰাহীকে চাই, কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় বুলি কৈছে। শিৱই কৈছে বোলে যাহাৰ অংগত চৰাচৰ বাজ, হেন হৰি মুহিলে আমাৰ কোন লাজ। বিষ্ণুৰ আগত মই পৰম জ্ঞান, মায়া কজি নিলো বুলি কৰিলো গৰ্ব বাণী। বোলে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী, মায়াক জিনিলো বুলি কৈলো গৰ্ব বাণী। হয়নে বাৰু? যাহাৰ অংগত শুৱে চৰাচৰ বাজ, গতিকে হেন হৰি মুহিলে আমাৰ কোনো লাজ। তো ভগৱানে চালে, শিৱক যদি বেছিকৈ পানিছমেণ্টটো দি থাকোঁ, তেনেহ'লে মোৰ সংঘাৰ কৰ্মটো থাকি যাব। কাৰণ কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰো অধিকাৰী। সেইকাৰণে বাপাইসকল, এই প্ৰাৰ্থনাটো আমি জনাব লাগিব, আৰু এই মনটো কৃষ্ণক অৰ্পণ কৰিব লাগিব। বাপাইসকল, মনটো ভগৱানে বিচাৰিছে, ভগৱানে আপোনাৰ পৰা একো নিবিচাৰে। এতিয়া আমাৰ বহুত বাপাইসকলে আহিছে, ইয়াত এটা 10 টকা এটা অৰিহণা দিছে। বাৰু 10 টকা অৰিহণাটো দিয়ক, বেয়াও নহয়, কিন্তু বহুতে আকৌ 10 টকা অৰিহণা দি কিনি ভগৱানক 10,000 টকা বিচাৰিছে। অ হৰি, তো ভগৱানো ভাবে কি ৰকম মানুহৰে, বোলে মাত্ৰ 10 টকা এটা দিছে মোক, কিন্তু 10,000 টকা বিচাৰিছে। হা, তো এই যিটো মানে আমি ভগৱন্তক বিচাৰিছোঁ, ভগৱন্তক বিচাৰিব আমাক দৰকাৰ নাই। কাৰণ ৰাম অন্তৰ্যামী সবকা স্বামী। আপুনি আকৌ ঘৰত আকৌ বাপজনক ক'ব, হৰি আপোনাৰ ওচৰত কিমান আছে? তো বাপজনে কৈছে বোলে 100 টকা। বোলে খুচৰা পইচা 10 টকা নাই নেকি আপোনাৰ? গম পাইছে, সেৱালৈ যাব বা নামঘৰলৈ যাব, 10 টকাই দিছে আকৌ ভগৱানক, 100 টকাটোও নিদিয়ে। হয়নে বাৰু? খুচৰা কৰি লৈ আনিছে দোকানৰ পৰা। তো এই ভাৱনাৰে আমি আহি কিনি ঈশ্বৰক দিছোঁ, কিন্তু ভগৱন্তক কিনিব বস্তু একো নাই। সকলো বস্তু, সমস্ত বস্তু ভগৱানৰে হয়। বিষ্ণু ইদম জগত, গোটেই জগতখন ঈশ্বৰৰে হয়। বাপাইসকল, প্ৰেম ভাৱেৰে আপোনালোক দিছে, দিয়ক, আৰু দান বেছিকৈ দিব লাগে। দান দিলে কিন্তু সোঁ হাতখনেৰে দিলে বাওঁ হাতো জানিব নালাগে। কিছুমানে আকৌ
নামঘৰত বাটচৰা এটা দিয়াৰ পিছত তাত নামটো লিখি দিয়ে, হয়নে বাৰু? দাতাৰ নামটো লিখি দিয়ে, প্ৰশংসাৰ ৰস ল'বলৈ আৰম্ভ কৰে। কোনোবা 10,000 টকা ভাগৱতৰ অনুষ্ঠানত দিব, ইয়াক গাই ফুৰিব, মই 10,000 টকা দিলোঁ, তাক গাব। আমাৰ ভৰালী বাপে বেছিকৈ গায়, ক'ত গ'ল? আহিছে নেকি? হা, নাই। ভৰালী বাপ আছে নহয় ইয়াত? আছে ইয়াত। বেয়া নাপাব ভৰালী বাপো, না বেয়া নাপায়, মোৰ বন্ধুৱে হয়। গতিকে আমি দিয়াৰ পিছত কিন্তু আমি ভগৱন্তক কৈ থাকিব নালাগে। বাপাইসকল, ইয়াতে পাঠভাগি বিৰাম দিম।